আজি ৰাতিপুৱা 5:30 বজামানতে সাৰ পালোঁ। যিহেতু মানুহজন আকৌ কামৰ জেগালৈ যাব, গতিকে ৰাতিপুৱাই তেওঁ ট্ৰেইনত যাব, সেইকাৰণে সোনকালে খুৱাই বোৱাই পঠাব লাগে। উঠিয়ে ৰুটি বনালোঁ। ৰুটি তেওঁ চাহে সৈতে খাম বুলি ক'লে, বেলেগ আৰু ৰাতিপুৱা খাবৰো মন নাযায়। তেনেকৈ খাই মেলি কৰি তেওঁ গ'ল। তেওঁক পঠাই দি কৰি লৈ মই আকৌ মাৰ সৈতে অলপমান ওলাই গ'লোঁ। যিহেতু সোনকালে উঠিলোঁ, অলপ ফুৰিব পাই আহিম বুলি দুইজনী ওলাই গ'লোঁ। ওলাই কৰি আহি কালি যিহেতু দেৱালী গৈছে, দেৱালীৰ কামো আৰু বহুত আছে কৰিব। যিহেতু আগতেও বহুত কৰিবলৈ চাফ চিকুণ কৰিব লাগে আৰু দেৱালীৰ পিছতো আকৌ চাফ চিকুণতা কৰিব লাগে। কালি বন্তি জ্বলোৱা হৈছিলে, তেল চেল পৰি থাকে। তেনেকৈ ঘৰৰ কামত আকৌ আহি লাগি গ'লোঁ। বিচনাকেইখন পাৰি কৰি লৈ তেওঁ খাই যোৱা আকৌ বাচনখিনিও আছিলে, সেইখিনিও ধুবলগীয়া হ'ল। ধুই মেলি কৰি লৈ বাকী কালি জ্বলোৱা চাকিখিনি মানে গোটাই কৰি লৈ তাৰপিছত ৰংগলী ফুলেদি বনাইছিলোঁ। এই ফুলখিনি আকৌ মই পেলাই নিদিওঁ দেই, ধুনীয়াকৈ তাৰ পৰা মই বেলেগ এটা বস্তু বনাম, সেইটো আপোনাক মই বেলেগ এটা ভিডিঅ'ত দেখাম। গতিকে ফুলখিনি এনেকৈ তুলি ধুনীয়াকৈ থ'লে আৰু পেলাই দিবলৈও ভাল নালাগে, মৰম লাগে দেখি। ফুল যিহেতু বহুত মৰম হয় আৰু মই বহুত ভাল পাওঁ ফুল। ফুল হওক, ফুল লগাই হওক, গতিকে সেই বস্তু কেতিয়াও মই পেলনি যোৱা বুলি নিদিওঁ। সেইখিনি ইয়াৰ পৰা এটা বেলেগ মই বস্তু বনাম, সেইটো আপোনালোকক দেখাম বাৰু। তাৰপিছত ঘৰ দুৱাৰখিনি মুচি কৰি ল'লোঁ। বহুত তেল পৰি আছিলে যিহেতু কালি চাকি দিয়া। ধুনীয়াকৈ আকৌ দুবাৰ মানে এবাৰ মুচি লোৱাৰ পিছত আকৌ পিছৰবাৰ মই আকৌ ভালদৰে মুচি কৰি লৈ গা পা ধুই আহি কৰি ধুনীয়াকৈ ভগৱানৰ ওচৰত আকৌ ৰাতিপুৱা প্ৰাৰ্থনা কৰিলোঁ। যিহেতু এইটো মোৰ কৰ্তব্য আৰু নকৰিলে মোৰ কেতিয়াও মানে মনটো মানে দিনটোলৈ ভাল নালাগে। তাৰপিছত কালি আকৌ চিৰা আৰু নাৰিকল দিছিলোঁ যে, সেয়াই অলপ মানে প্ৰসাদ নিচিনা ৰাতিপুৱাই খালোঁ আৰু।